हेलो फ्रेंड्स मैं मौसुमी आज आपनालोকৰ মাজত পুনৰ আহিছো এটা নতুন ভিডিও লৈ আজি ভিডিওটো এটা ৰিকুৱেষ্টেড ভিডিও হয় আৰু এই ভিডিওটো মেচিনৰ যেটো বেজি থাকে এই বেজিটোৰ ওপৰত এটা ৰিকুৱেষ্ট আহিছিল সো মই দেখুৱাইছো আপোনাক এই ভট্টই ৰিকুৱেষ্ট কৰিছিল যে মোৰ মেচিনৰ বেজিৰ আগত ভাঁজ লাগি যায় কি কৰিলে ভাল হ'ব জনাব সো এই যেটো সমস্যা এই সমস্যাটো দুটা কাৰণত হ'ব পাৰে আপোনালোকক মই দেখুৱাই আছো প্ৰথমটো হৈছে যদি আপোনালোকৰ যেটো বেজি আছে এই যেটো বেজি আছে এই বেজিটো যদি ফিটিং কৰা যেটো অংশ আছে হেতু যদি লুজ হৈ আছে মানে মই দেখুৱাই আছো আপোনালোকক বেজি যত ফিটিং হৈ আছে সেই বস্তুটো যদি লুজ হৈ আছে যেটো স্ক্ৰু থাকে ওপৰৰ ফালৰ পৰা এই স্ক্ৰুটো যদি লুজ হৈ আছে তেতিয়াও কিন্তু বেজিটো তলৰ ফালে হালি যায় আৰু হালি যোৱাৰ কাৰণে কি হয় যেতিয়া আপোনালোকে সিলাই কৰিবলৈ আৰম্ভ কৰে মানে যেতিয়া পেডেলটো স্টাৰ্ট কৰে হুইলাৰটো ঘুৰাই তেতিয়া কি হয় আপোনালোকৰ বেজিটো লাগি যায় তাতে তলৰ ফালে হা সো হেতুৰ কাৰণেও কি হয় বেজিটো যদি লুজ হৈ আছে ওপৰৰ ফিটিং কৰা জায়গাটো এইটো ওপৰৰ অংশটোৰ লগত তেতিয়াও কিন্তু এই সমস্যাটো হয় গতিকে এইটো নহবৰ কাৰণে আপোনালোকে এই যেটো বেজিটো যত ফিটিং হৈ আছে সেই বস্তুটো লুজ আছে নে টাইট আছে একবাৰ চেক কৰি ল'ব যদি লুজ আছে তেনেহলে আপোনালোকে হেতু টাইট কৰিব লাগিব সো টাইট কেনেকৈ কৰিব লাগে ওপৰৰ যেটো অংশ আছে এইটো ঘুৰাই দিব লাগিব ঠিক আছে এইটো লুজ থাকিলে এইটো এনেকুৱাকে টাইট কৰিব লাগিব এনেকুৱা হলে টাইট হ'ব সো মই দেখুৱাই দিছো এনেকুৱাকে আপোনালোকে চেক কৰি চাব যদি লৰি আছে বস্তুটো লুজ হৈ আছে তেতিয়া টাইট কৰি ল'ব এনেকুৱাকে মই যেনেকুৱা দেখুৱাইছো তেনেকুৱাকে টাইট কৰি ল'ব এনেকুৱা টাইট কৰিলে আপোনালোকৰ এই যেটো সমস্যা এইটো আপোনালোকৰ নহয় অকমান উঠাই ল'ব বেজিটো তাৰ পিছত আপোনালোকে এইটো টাইট কৰি ল'ব ঠিক আছে সো এইটোৰ কাৰণে হ'ব পাৰে আৰু এটা কাৰণ হ'ব পাৰে হেতু আপোনালোকক মই দেখুৱাই আছো দুটা কাৰণত হ'ব পাৰে সমস্যাটো গতিকে সেকেন্ড কাৰণটো মই আপোনালোকক দেখুৱাই আছো এইটো যেটো প্লেটটো আছে আপোনালোকে দেখিছে তলত যেটো দাঁতটো আছে এই দাঁতটো যত মানে ফিটিং হৈ আছে তাতে স্ক্ৰু থাকে দুটা সেই দুটা স্ক্ৰুটো যদি আপোনালোকৰ লুজ হৈ আছে মানে সিলাই কৰোতে কেতিয়াবা কি হয় আমাৰ এবিলা চেক কৰা না যায় গতিকে আমি সিলাই কৰোতে কিছুমান বস্তু লুজ হৈ যায় ভিতৰত স্ক্ৰু বিলাক সো হেবিলাক আমি টাইট কৰিব লাগে মাজে মাজে সো হেতু চেক কৰিবৰ কাৰণে প্ৰথমতে এই প্লেটটোৰ যিকিটা স্ক্ৰু আছে দুটা এই দুটা সাইডৰ স্ক্ৰু আমি উলাই ল'ব লাগিব উলাই ল'বৰ কাৰণে প্ৰথমতে স্ক্ৰুটো খুলি ল'ব তাৰপিছত সাইডৰ প্লেটটো টানিব আৰু এই ওপৰৰ যেটো প্লেট আছে এটো টানি দিব এয়া চাওক মই এটো টানি দিছো এনেকুৱাকে টানি ল'ব টানি লোৱাৰ পিছত আপোনালোকে এই দেখিছে দাঁতটো যত ফিটিং হৈ আছে এয়া চাওক তাতে দুটা স্ক্ৰু আছে মই আপোনালোকক কৈছিলো নে দুটা স্ক্ৰু আছে বুলি এই স্ক্ৰুটো লুজ আছে নে টাইট আছে এবাৰ দাঁতটো লৰাই চাব যদি দাঁতটো লৰা নাই তেনেহলে ঠিকে আছে আপোনালোকৰ এইটো টাইট আছে মানে ঠিকে আছে একো প্ৰবলেম নাই আৰু যদি লুজ হৈ আছে মানে সোৱাৰ লগে লগে লৰি আছে ধৰক দাঁতটো তেতিয়া কিন্তু আপোনালোকে এইটো টাইট কৰি ল'ব লাগিব টাইট কৰাৰ পিছত একবাৰ এনেকুৱাকে বেজিটো তলৰ ফালে হুইলাৰটো ঘুৰাই চেক কৰি চাব লাগিছে নেকি কৰবাত যদি লাগা নাই তেনেহলে ঠিকে আছে আপোনালোকে সিলাই কৰিব পাৰিব বেজিৰ একো প্ৰবলেম নহয় আৰু যদি লাগি আছে তেনেহলে এবাৰ টাইট কৰি চাব স্ক্ৰু গিটা টাইট কৰাৰ পিছত এই সমস্যাটো হ'ব নালাগে ঠিক আছে মোৰ তেনেকুৱা বহুতবাৰ হৈছিল সো মই এনেকুৱাকে ঠিক কৰি নিজে চেক কৰি কিনে ঠিক কৰি লৈছো তাৰ পিছৰ পৰা মোৰ এনেকুৱা হোৱা নাই যদি কাৰোবাৰ হৈ আছে তেনেহলে আপোনালোকে মই কোৱা ধৰণে এবাৰ চাই ল'ব বস্তুটো যদি ঠিক হৈ যায় তেনেহলে ঠিকে আছে আৰু যদি আপোনালোকৰ ঠিক হোৱা নাই তেনেহলে ভিতৰৰ কিবা মেচিনৰ সমস্যা থাকিব পাৰে তাৰে কাৰণে আপোনালোকে সিলাই মেচিন ভাল কৰা যিসকল মানুহ থাকে তেওঁলোকৰ দ্বাৰাও সিলাই মেচিনটো এবাৰ দেখুৱাই চাব পাৰে কত সমস্যাটো হৈ আছে আৰু যদি আপোনালোকে কৰবাত নি কেনে ভাল কৰিব পাৰে তেনেকুৱা কিছুমান মাৰ্কেটত কিছুমান ঠাই আছে সিলাই মেচিন ভাল কৰা এনেকুৱা মাৰ্কেট কিছুমান আছে সো তাতেও লৈ যায় কিনে এবাৰ মেচিনটো চেক কৰাব পাৰে কাৰণ ভিতৰত কিছুমান মেচিনৰ পাৰ্টস থাকে সেইবোৰ আমি মানে নিজে ঠিক কৰিব নোৱাৰো হেতু মানুহৰ দ্বাৰাই ঠিক কৰিব লাগিব গতিকে তেনেকুৱা যদি কিবা সমস্যা হৈ আছে ভাল হোৱা নাই তেনেহলে বা চেক কৰি চাব কিন্তু তাৰে আগতে আপোনালোকে নিজে ঘৰুৱাভাৱে মই যেনেকৈ ক'লো হেনেকুৱাকে আপোনালোকে এই দুটা পদ্ধতিটো চাই ল'ব কৰি কিনে নিজৰ ফালৰ পৰা যদি ঠিক হ'ল যদি ঠিক নহয় তেতিয়া আপোনালোকে মানুহ দেখুৱাব লাগিব ঠিক আছে মাৰ্কেটত লৈ যায় আপোনালোকে দেখাব লাগিব সো আশা কৰো আপোনালোকৰ এই যেটো সমস্যা যিসকলৰ হৈ আছে তেওঁলোকৰ এই আজি ভিডিওটোৰ পৰা উপকাৰ হ'ব বুলি যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিব কিবা সমস্যা থাকিলে জনাব আজিলৈ ইমানে ধন্যবাদ